মোৰ হাতুৰঙী ইউটিউব চেনেলটোলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত গোটৰ সভানেত্ৰী বা সম্পাদিকা সলনি কৰাত কিদৰে প্ৰচিডিংখন বেংকলৈ লিখিব তাৰে এটা ভিডিঅ' আগবঢ়ালোঁ। মই এই ভিডিঅ'টোত সম্পাদিকা সলনি কৰাহে লিখিছোঁ যদিও সভানেত্ৰী সলনি কৰাটো এইদৰেই প্ৰযোজ্য হ'ব। তেন্তে পলম নকৰি আহক আমি প্ৰচিডিংখনৰ মাজলৈ আগবাঢ়োঁ। সভাৰ কাৰ্য বিৱৰণী। সভাৰ সংখ্যা দিব, তাৰিখ দিব, দিন দিব, সময় দিব। সভানেত্ৰীৰ আসন গ্ৰহণ, সভাৰ উদ্দেশ্য ব্যাখ্যা, সদস্যসকলৰ মাজত আলোচনা ও সিদ্ধান্ত গ্ৰহণ, সভানেত্ৰীৰ মন্তব্য, সভাভংগ। তাৰপাছত আপোনালোকে ইয়াতে সভাৰ স্থানটো কাৰ ঘৰত দিয়ে নামটো লিখি দিব। আজি ইংৰাজী ডেটটো দিব, তাৰিখে গোটৰ সভানেত্ৰীৰ নামটো দিব। পৰিচালনাত এখন জৰুৰী সভা আহ্বান কৰা হয়। উদ্দেশ্য ব্যাখ্যা কৰে গোটৰ হিচাপ ৰক্ষক বুলি দিছোঁ মই ইয়াত। আপোনালোকে সম্পাদিকা বা সদস্য যিকোনো নাম দিব পাৰে। নামটো দিব আমুক। তেখেতে কয় যে আমাৰ গোটৰ সম্পাদিকা নামটো দি দিব। শাৰীৰিক অসুস্থতাৰ বাবে পদটো সলনি কৰি সদস্য হিচাপে থাকিব বিচাৰি আবেদন কৰিছে। গতিকে গোটৰ কাম কাজবিলাক চলাই নিবলৈ এগৰাকী নতুন সম্পাদিকা নিৰ্বাচন কৰা সন্দৰ্ভত সভাখন আহ্বান কৰা হৈছে। ইয়াৰ পাছত সদস্যসকলৰ আলোচনা মৰ্মে নতুন সম্পাদিকা গোটৰ সদস্য নামটো দিব, নামটো নিৰ্বাচন কৰে। উক্ত সদস্যাৰ নামটো নতুন সম্পাদিকা হিচাপে প্ৰস্তাৱ কৰে গোটৰ সদস্য নামটো দিব আমুকে। আৰু সমৰ্থন কৰে উপস্থিত সদস্যসকলে। আৰু এই সন্দৰ্ভত সভাত সিদ্ধান্ত গ্ৰহণ কৰে যে সিদ্ধান্ত: আজি সভাত উপস্থিত সকলো সদস্যাৰ সৰ্বসন্মতিৰে আমাৰ গোটৰ ইয়াত গোটটোৰ একাউণ্ট নাম্বাৰটো দিব, গোটৰ একাউণ্ট নাম্বাৰটো দিব, নম্বৰ ছেভিংছ একাউণ্টৰ লেনদেন, ইয়াত বেংকৰ নাম দিব, ইয়াত শাখাৰ নাম দিব, শাখাত সভানেত্ৰীৰ নামটো দিব আৰু সম্পাদিকা ইয়াত নামটো দিব। যুটীয়া স্বাক্ষৰত পৰিচালিত হোৱাকৈ দায়িত্ব দিয়া হ'ল। এই যিখন এতিয়া মই প্ৰচিডিংখন দেখালোঁ, ইয়াত এতিয়া শাৰীৰিক অসুস্থতা, সম্পাদিকাৰ শাৰীৰিক অসুস্থতাৰ কথাটো জনাইছোঁ ইয়াত। মানে যিটো অসুবিধা হয় সেই অসুবিধাটো আপোনালোকে ইয়াত লিখি দিব। মই ইয়াত শাৰীৰিক অসুস্থতাটো দেখাইছোঁ। আপোনালোকৰ যিটো অসুবিধাৰ কাৰণে তেখেতে মানে পদটো ত্যাগ কৰিব বিচাৰিছে সেই অসুবিধাটো ইয়াত উল্লেখ কৰি লিখিব। সভানেত্ৰী বা সম্পাদিকা যিকোনো সলনি হ'বলৈ হ'লেই আপোনালোকে এই প্ৰচিডিংখনৰ যোগেদিয়ে সলাব পাৰিব। শেষত সভানেত্ৰীয়ে সদস্যসকলক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰে। শেষত সভানেত্ৰী মন্তব্যৰে সভাভংগ কৰে। তাৰপৰা ইয়াতে গৃহীত কৰা হ'ল বুলি এই সভাখন যিগৰাকীয়ে পৰিচালনা কৰিছিলে তেখেতে ইয়াত চহী কৰিব। আৰু এইফালে সভাত উপস্থিত সদস্যাৰ চহীখিনি 1, 2, 3, 4কৈ ইয়াত সকলোৱে চহী কৰিব। তাৰপৰা পুৰণা সম্পাদিকাগৰাকীয়ে ইয়াত এটা লিখিত দিব যে মোৰ শাৰীৰিক অসুস্থতাৰ বাবে গোটৰ কামত ঘূৰা ফুৰা কৰিব নোৱাৰাৰ বাবে আজিৰ পৰা মই সম্পাদিকা পদ ত্যাগ কৰি সদস্য হিচাপে থাকিম বুলি চহী কৰিলোঁ বুলি ইয়াতে চহী কৰিব। তাই এইফালে সভানেত্ৰী ষ্টাম্প চিল মাৰি চহী কৰিব আৰু এইফালে সম্পাদিকাৰ ষ্টাম্প চিল মাৰি চহী কৰিব। আপোনালোকে যদি মোৰ চেনেলটো ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থয় তেনেহ'লে মই পঠোৱা
ভিডিঅ'বিলাক পোনপ্ৰথমে আপোনালোকে পাবলৈ সক্ষম হ'ব। ধন্যবাদ।